Good afternoon, welcome back to another vlog. মই মনালিছা মোৰ ইউটিউব চেনেলটো আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আহি গ'লো অন্য এটা ভিডিঅ'লৈ। ভিডিঅ'টো চাই ভাল পাই নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। চেনেলটো যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আহি পাই গৈছোঁ একদম ধুনীয়া ধুনীয়া পাৰ্ক ফুৰিবলৈ কাৰণে। এয়া ঢেৰ মানুহ আহিছে, পুৰা একদম মজা আছে চাবলৈ কাৰণে আহিছোঁ। এইখন পাৰ্ক চাবলৈ কাৰণে আহিছিলোঁ এদিন, সেইদিনাখন বন্ধ আছিলে, তো সেইকাৰণে আজি আহিছোঁ। যিহেতু দেওবাৰ ছুটি বাৰ, গোটেই একদম চাওকচোন পুৰা ইমান ধুনীয়া পৰিৱেশ, একদম পুৰা ফুল আছে একদম চাৰিওফালে। এয়া পাৰ্কখন ফুৰিবলৈ আহিলোঁ দেই। এইটো চাওকচোন ট্ৰেইন এখন আছে সৰু সৰু। আৰু এটা বস্তু দেখাম দেই আপোনাক, এইবিলাক ঘৰবিলাক দেখিছেনে? এনেকৈ সৰু সৰু ঘৰ বনাই থৈ দিছে। এইটো সেইয়া দলং, দলং দেখিছেনে? এইয়া এনেকৈ আৰু ভিডিঅ' বনাইছোঁ এইখিনি। এয়া দেখিছেনে কাঠফুলা ইমান ডাঙৰ বনাই থৈ দিছে, দেখিছে? তাৰপিছত এইয়া চাওক ঝৰ্ণা। বৰশী টোপাইছে দেই দাদাজনে বৰশী টোপাইছে। মাছ ধৰিব পাৰিছেনে নাই পৰা? এইয়া ঝৰ্ণা নিচিনা পানী পৰিছে, মাছ ধৰিছে। দাদাজন মাছ ধৰি আছে, মাছ ধৰক দাদাজন। আৰু পাৰ্কখনলৈ আপোনালোকেও আহিব, ফুৰিব, চাবহি। যিমানটো পাৰিছোঁ সিমানটো দেখুৱাইছোঁ, আৰু ভালকৈ চাবলৈ মন গ'লে আপোনালোকে আহি নিশ্চয় চাবহি। একদম মেইন টাউনৰ ওচৰতে আছে, বেছি দূৰলৈ যাবলৈও দৰকাৰ নাই। চাব আপোনালোকে, চাবলৈ আহিব ধুনীয়াকৈ। একজনী চাওকচোন মকৰা, দেখিছেনে? সেইজনী মকৰা চাওকচোন। আৰু সেইকেইটা চাওকচোন বান্দৰ নিচিনা, একদম পুতলা বান্দৰ, কাঠৰ বান্দৰ হয়নে কিহৰ বান্দৰ হয় দেখিছেনে? এইকেইটা আচ্ছা, এইজনী ইমান ডাঙৰ মকৰা। বাপৰে ইমান ডাঙৰ মকৰা দেখিছে? সঁচা মকৰা নহয় দেই, সঁচা মকৰা নহয়। বান্দৰকেইটা দেখিছেনে? দুটা বান্দৰ ওপৰত, গছৰ ওপৰত আছে। সেইকেইটাও সঁচা নহয়, ধুনীয়াকৈ বনাই থৈ দিছে পাৰ্কখন ধুনীয়া হ'বলৈ কাৰণে। আপোনালোকে আহিব, চাব। এই অকণমান সৰু 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 এইটো বগলী হয় দেই, এইটো বগলী হয়। পাৰ্কখনৰ ভিতৰত ইমান ডাঙৰ ঘৰিয়াল এটা দেখিলোঁ চাওকচোন। এইটো যদি ঘৰিয়ালটো সঁচা হোৱাহেঁতেনতো খাই নিদিলেহেঁতেন জানো? দেখিছেনে কি বস্তু? অজগৰ, কিমান ডাঙৰ অজগৰ এইটো গছৰ। সেইফালে চাওক, সেইটো বাঘ হ'ব। তাৰপিছত সেইফালে সেইকেইটা হৰিণা, গঁড়, হাতী, ঘৰিয়াল চাওকচোন। ইমান ধুনীয়া ধুনীয়া বস্তু আছে, আহিব দেই নিশ্চয় চাবলৈ। এইটো দেখিছেনে? এইটো চৰাই বাঁহ দেই, টকা চৰাই বুলি কয় নেকি, সেইটোৰ বাঁহ হয় দেই। ভুল হৈছে যদি ক্ষমা কৰি দিব দেই, যদি কোৱা ভুল হৈছে মোৰ। আৰু ইয়াত দেখিছে সেইফালে ঝুলনা নহয়, মানুহ আছে। ঝুলনাত চকু পানী ওলাইছে বুলি নাভাবিব দেই, ঘামিছোঁ গৰমত। সেই ঝুলনা এইটো চাওকচোন, কিমান ধুনীয়া ফুল, ফুলৰ গছ। কিন্তু এইটো আচলি গছ নহয়, নকলি গছ হয়। চাওক ইমান ডাঙৰ ডাঙৰ কুণ্ডা পৰিছে।
বহিবলৈ কাৰণে। এইটো হৈছে ঘৰ। এইটো এটা পানী আছে ইয়াত, মেটেকা ফুল আছে, মেটেকা গছ একদম মজা। আৰু চাংঘৰটো এইটো চাংঘৰ আমাৰ। আজিকালি মানুহবিলাক চাংঘৰত নথকাই হৈছে। আগৰ দিনৰ মানুহবিলাকে চাংঘৰতে জীৱনটো কটাইছিলে। সেয়া আৰু এইটো বান্দৰ, এইটো হৈছে বান্দৰৰ পোৱালি দেই, আৰু এইটো হৈছে বান্দৰ। আমি শুনা মতে এই কি বুলি কয় বান্দৰ, আমি বোলে আগতে বান্দৰে আছিলোঁ, বান্দৰৰ পৰা মানুহলৈ সৃষ্টি হ'ল হেনো বুলি সেইটোৱে শুনিছোঁ। কোনোবাটো সেনেকৈয়ে কয়। তাৰপিছত দেখিলে ন বান্দৰটো কি ধুনীয়া বান্দৰ, বহুত ধুনীয়া ধুনীয়া বস্তু সজাই সজাই থৈ দিছে পাৰ্কখনত, ভালেই লাগিছে চাই। চব একদম চালোঁ পাৰ্কখনত, ইফালে সিফালে পূৰা ধুনীয়াকৈ ঘূৰিলোঁ মেলিলোঁ। আৰু এতিয়া আৰু লাহেকৈ যাবলৈ ওলাইছোঁ। এতিয়া আৰু লাহেকৈ যাম আৰু ঘৰলৈ বুলি। পাৰ্কখন চাই ভালেই লাগিলে। আৰু আপোনালোক এই বস্তুটো দেখিছেনে? এইটো বস্তুটো আপোনালোকে ভাবিছে এইটো লাইট হয়, কিন্তু লাইট নহয়। ইয়াৰ ভিতৰত গান বজি আছে। এইটো মিউজিক ছিষ্টেমৰ কিবা এটা কৰি থৈ দিছে। ইয়াত জেগাই জেগাই আছে, ইয়াত গানহে বজিছে, লাইট নজ্বলে আকৌ দেই। এইটো গানৰহে ছিষ্টেম আকৌ। আজি ভিডিঅ'টো ইমানেই আছিলে। চাই যদি ভাল পায় নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। চেনেলটোত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই, বাই বাই।